হে দোস্ত, ওয়েলকাম টু জিন্টুজ ব্লগ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো নগাঁৱৰ প্ৰাগজ্যোতিষপুৰ। এয়া চাওক মোৰ পিছফালে প্ৰাগজ্যোতিষপুৰ, এ ড্ৰিম অফ ইউনাইটেড নৰ্থ ইষ্ট। আপোনালোকে যদি কম পইচাৰে যদি অসম ভ্ৰমণ কৰিব বুলি ভাবিছে তেন্তে ইয়াত আহিব পাৰে আপোনালোকে। তো ফাইনালি আমি প্ৰাগজ্যোতিষপুৰৰ ৰিজৰ্টৰ ভিতৰত সোমাই গৈছো। এতিয়া আমাৰ যাব লাগিব প্ৰথমতে টিকেট কাউণ্টাৰত। তাত গৈ আমাৰ টিকেট ল'ব লাগিব প্ৰথমতে। এয়া হৈছে আমাৰ টিকেট কাউণ্টাৰ। ইয়াৰ টিকেটৰ মূল্য একদম কম, মাত্ৰ 20 টকা। হয়নে দাদা? হয়। তো বলক আমি অলপ এতিয়া আপোনালোকক মই ভিতৰৰ ফালে কি আছে দৃশ্যবোৰ আপোনালোকক ভালকৈ দেখাওঁ। চব বহুত ভিজিটৰ আছে ইয়াত বৰ্তমান। আপোনালোকক লৈ আহিছোঁ মই এতিয়া মোৰ জিন্টু ব্লগ ষ্টুডিঅ'ৰ পৰা প্ৰাগজ্যোতিষপুৰৰ ফুল ইণ্টাৰেষ্টিং ব্লগ। এয়া চাওক আমাৰ এইফালৰ দৃশ্য। এইফালে বহুত ভিজিটৰ আছে বৰ্তমান। বহুত ভাল এটা পৰিৱেশ, চাৰিওফালে বহুত ভাল লগা এটা দৃশ্য। তো আপোনালোকক মই যিমানখিনি পাৰোঁ প্ৰাগজ্যোতিষপুৰৰ দৃশ্যটো দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া বেছি দূৰত নহয়, নগাঁৱৰ পৰা 20 কিলোমিটাৰমান ভিতৰত, আৰু প্ৰায় 40 মিনিটমান লাগিছে আহোঁতে। প্ৰাগজ্যোতিষপুৰ ঠাইটো এনেকুৱা, ইয়াৰ চাৰিওফালে পাহাৰ আছে, বহুত প্ৰকাণ্ড চাহৰ বাগিচা আছে, আৰু বৰ্তমান সময়ত যিটো প্ৰাগজ্যোতিষপুৰৰ ৰিজৰ্টত মই বহি আছোঁ, আপোনালোকে য'ৰ পৰা চাইছে মোক, সেইটোত হৈছে ইয়াত মই য'ত বহিছোঁ তাৰ পিছফালে আপোনালোকে পাহাৰ দেখা পাব। এইফালে চাওক আপোনালোকে পাহাৰ, চাৰিওফালে প্ৰকাণ্ড প্ৰকাণ্ড পাহাৰ।
আপোনালোকে পাহাৰ দেখিছে, ইয়াত আহিলে আপোনালোকে ৰেজৰ্টতো এনজয় কৰিব পাৰিব, পাহাৰতো যাব পাৰিব, এটা লাক্সাৰি ফিল কৰিব মুঠতে ইয়াত আহিলে আপোনালোকে। ইয়াত বৰ্তমান বহুত ভিজিটৰ আছে। তো আপোনালোকে চাইছে মোৰ যোনটো ব্লগ ষ্টুডিঅ' লগতে জিন্তু বাই জেকে পেজৰ পৰা প্ৰাগজ্যোতিষপুৰৰ সম্পূৰ্ণ ৰিজৰ্টৰ ফুল ব্লগ। আপোনালোকক বহুত বহুত ধন্যবাদ। আপোনালোকে মোক বহুত ছাপোৰ্ট কৰিছে। মোৰ ভিডিঅ' যিমান পাৰে আগলৈ শ্বেয়াৰ কৰি দিয়ক, আৰু যদি মোৰ পেজত নতুন হয় তেন্তে মোক ফ'ল' কৰক, আৰু যদি মোৰ চেনেলৰ পৰা চাই আছে তেন্তে তাত গৈ ছাবস্ক্ৰাইব কৰক, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।